সমূহ অসমবাসী ৰাইজক মই ঈদুল আজহাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি এই পবিত্ৰ ঈদৰ দিনা আনন্দৰ দিনাখনো আমি কলা বেজ পৰিধান কৰি আজি আমি আমাৰ মনৰ দুখ, মনৰ বেদনা, আমাৰ মনৰ প্ৰতিবাদ আমি প্ৰকাশ কৰিছোঁ। আৰু সমগ্ৰ ভাৰতবাসী ৰাইজক বুজাব বিচাৰিছোঁ যে অসমৰ বুকুত বিশেষকৈ ধৰ্মীয় সংখ্যালঘুসকলক যিধৰণে বিদেশীৰ নামত স্বদেশী ভাৰতীয়সকলৰ ওপৰত নিৰ্যাতন চলোৱা হৈছে, এই নিৰ্যাতন চৰম সীমা পাইছেগৈ। যাৰ কাৰণে আজি ঈদৰ দিনাখনো আমি বাছি লৈ আজি আমি আমাৰ মনৰ কথাখিনি, মনৰ দুখখিনি, মনৰ বেদনা, মনৰ প্ৰতিবাদখিনি আজি আমি কৰিবলৈ বাধ্য হৈছোঁ। আজি আমি সম্প্ৰীতিৰে আজি ঈদ পালন কৰিম। সেই সময়ত আমাৰে বহু মাতৃ আজি নিজৰ সন্তান আজি কাষত নাই, আজি বহু পিতৃৰ আজি সন্তান কাষত নাই, বহুতৰ পিতৃ নাই, বহুতৰ মাতৃ নাই, বহুতক বি ভোটাৰ নামত আজিৰ দিনত অত্যাচাৰ কৰা হৈছে, বহুতকে আজি ডিটেনশ্যন কেম্পৰ অত্যাচাৰ কৰা হৈছে, আজি বহুতকে পুছবেগৰ নামত নিৰুদ্দেশ কৰি ৰখা হৈছে। গতিকে এই যে অমানৱীয় অত্যাচাৰ ভাৰতবৰ্ষৰ বহুত কোনো মানুহক এনেকুৱা ধৰণৰ অত্যাচাৰ কৰা নাই। গতিকে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে যি ধৰণৰ বৰ্ডাৰ পুলিচ আৰু এপ্ৰিকটে যি ধৰণে আমাৰ ভাৰতীয় নাগৰিকসকলৰ ওপৰত যি অন্যায় অত্যাচাৰ কৰিলে, ইয়াৰ প্ৰতিবাদ ঈদৰ দিনাখনৰ পৰা আমি আৰম্ভ হৈছে। আৰু এই প্ৰতিবাদ আমি সমগ্ৰ অসমতে আৰু ইয়াতকৈ অধিক শক্তিশালীভাৱে আগবঢ়াই লৈ যাম। যিকোনো মূল্যৰ বিনিময়ত স্বদেশী মানুহৰ ওপৰত অন্যায় হোৱা অত্যাচাৰ বন্ধ হ'ব লাগিব। স্বদেশী মানুহক কোনো পদ্ধতিতে অত্যাচাৰ কৰা নচলিব। ডিভোটাৰৰ সমস্যাৰ সম্পূৰ্ণ সমাধান হ'ব লাগিব। লগতে আমাৰ যি সমস্যাখিনি আছে, আমি ভাৰতীয় নাগৰিক গতিকে আমাৰ ওপৰত যি অন্যায় কৰি তেওঁলোকে পুছবেকৰ দৰে বা যি ধৰণে তেওঁলোকে বাংলাদেশলৈ প্ৰেৰণ কৰাৰ যি চেষ্টা কৰিছে, এইটো বন্ধ হ'ব লাগিব। গতিকে আজি ঈদৰ দিনাখন আমি বেছি কথা নকওঁ, আমি এটা কথাই চৰকাৰক ক'ব বিচাৰিছোঁ যে আচলতে অন্যায়ৰ চৰম সীমা পাইছে। চৰম সীমা পোৱাৰ কাৰণে আজি পবিত্ৰ ঈদৰ দিনাখন আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। এই কথাটো ভাৰত চৰকাৰ আৰু অসম চৰকাৰে কিন্তু এবাৰ মনত ৰখাটো উচিত। গতিকে আমি ধাৰাবাহিকভাৱে আমাৰ আন্দোলনৰ কাৰ্যসূচীবোৰ আমি গ্ৰহণ কৰিম। গতিকে আমি স্পষ্টভাৱে আজি চৰকাৰক এটা বাৰ্তা দিব বিচাৰিছোঁ যে চৰকাৰৰ এই ধৰণৰ স্বদেশীৰ ওপৰত অত্যাচাৰ বন্ধ নহ'লে পৰৱৰ্তী পৰ্যায়ত কিন্তু ভয়াৱহভাৱে গণতান্ত্ৰিক আন্দোলন অসমৰ বুকুত হ'ব। তাৰ বাবে সম্পূৰ্ণ কিন্তু চৰকাৰ জগৰীয়া হ'ব।